হে দোস্ত, 2 দিন মানৰ পৰা মই মানসিক শাস্তি বুলি ক'ব লাগিব ভুগি আছোঁ। কাৰণ যদি মিছা বদনাম দিয়া হয়, যেনেকুৱা মই নহয়েই যদি তেনেকুৱা বুলি কোৱা হয়, কাৰ বেয়া নালাগিব? হা, দোষ দিব নালাগে। মানে ইমান ডাঙৰ ইউটিউবাৰক আৰু এইজন ইউটিউবৰ যিটো সৰু ইউটিউবাৰ ডিম্পু বৰুৱাৰ বদনাম গৈছে আৰু এইটো ইউটিউবাৰৰ মুখত কি দিব লাগে আপোনালোকে জানে? তেনেহ'লে চাই লওক ভিডিঅ'খন। Hello guys, welcome to my back YouTube channel. This is another video of YouTube channel. বন্ধুসকল, মানে আজি আপোনালোকক ভিডিঅ'ত দেখুৱাম, এইখন ভিডিঅ'ত আপোনালোকে চাব পাৰিব মানে অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাৰ মানৱিক নে কিবা মানে এটা ৰোগ হ'ল আৰু এই ৰোগটো মানে ক'ৰ পৰা হ'ল, মানে কোনটো মানে কি তেওঁ মানে কি কৰ্ম কৰাৰ ফলত তেওঁৰ এই মানৱিকতা ৰোগটো হ'ল। আৰু এই ৰোগটো হৈছে এজন সৰু ইউটিউবাৰ কাৰণে। আৰু এই সৰু ইউটিউবাৰে মানে ডিম্পু বৰুৱাক মানে ঘৰত গৈছিল। তাৰপিছত মানে এই সৰু ইউটিউবাৰজনে ক'লে যে ডিম্পু বৰুৱা লেবেল নহয়, কিন্তু ডিম্পু বৰুৱাৰ লেবেল একেবাৰে নেমাৰে। কিন্তু আপোনালোকে যিবিলাক মানে ইউটিউবাৰ আছে গোৱালপাৰাৰ গোটেইবিলাক ইউটিউবাৰ আপোনালোকে চাব ভিডিঅ'ত, কিন্তু গোটেইকেইটা ডিম্পু বৰুৱাৰ ঘৰত গৈ পেলাই প্ৰমোশ্যন কৰি আহে। কিন্তু এইজন গৈছিল যে তেতিয়া সময়ত ডিম্পু বৰুৱা ক'ত আছিল আৰু ক'ৰ পৰা আহিছিল, এই গোটেই ডিটেইলছ আপোনালোকক ডিম্পু বৰুৱাৰ মুখৰ শুনাম আৰু চাই থাকক। এই ভিডিঅ'টো যদি আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে মোৰ সমস্যাখিনি বুজকচোন। বুজি পেলাই আপোনালোকে তলত কমেণ্ট কৰি ক'ব যে একচুৱেলি মই কি ভুল কৰিছোঁ বা কি হৈছে। 2 দিনমানৰ পৰা ৰষ্টাৰ হওক বা ইউটিউবাৰে হওক মোক লৈ ভিডিঅ' বনাই আছে যে মই বোলে অহংকাৰী, মই বোলে এনেকৈ মাত নিদিওঁ, মানে সেই নিদিওঁ, লেবেল দিওঁ মই এনেকুৱা। এতিয়া কেছটো কি জানেনে? আজিকালি সকলো ইউটিউবাৰ সকলোৱে মানে কি ক'ব গ'লে সকলোৱে ইউটিউবাৰ। আগতে ইউটিউবাৰ নাছিল, আজিকালি সকলোৱে ইউটিউবাৰ। ভাল কথা, ইউটিউবাৰ হ'ব লাগে, কাৰণ ইউটিউবটো কোনো তেনেকুৱা বস্তুটো নহয় যে পাৰ্চনেল যে অনলি ইউটিউবাৰহে কৰিব পাৰে, সকলোৱে চেষ্টা কৰিব পাৰে। তো মই ঘৰত থাকোঁ, আমাৰ কোনো ডাঙৰ সেই নহয় বা মই ইমান কমপ্লিকেটেড, মই ইমান ডাঙৰ মানুহ নহয় যে মোক লগ পোৱা টান। আমাৰ ঘৰত গ'লে মোক লগ পায় সকলোৱে। তো এতিয়া কিমান এনেকুৱা ইউটিউবাৰ আমাৰ তাত যায়, গৈ পিনে মোৰ লগত ভিডিঅ' বনায়। আপুনি 1000মান চেনেলে পাব চাগে। মই মা কচম, বিদ্যা শপত, বিশ্বকৰ্মাৰ শপত, মই এইটো সুধি নাচাওঁ যে কি চেনেল এইটো বোলে বা কিমান ছাবস্ক্ৰাইবাৰ্ছ আছে, মই এইটো সুধি নাচাওঁ। মই জাষ্ট ভিডিঅ', ঠিক আছে, ভিডিঅ' বনাইতো ধুনীয়াকৈ নৰ্মেলি ভিডিঅ' বনাই। কিছুমানেতো চেনেল নুখোলোতে আহি ভিডিঅ' বনায়, তাৰপাছত চেনেল খোলে। এতিয়া মই থাকোঁ ঘূৰি, তো কেতিয়াবাতো মই ঘৰত বিজি থাকিব পাৰোঁ, কোনোবা ইউটিউবাৰ আহিব, মই হয়তো সময়খিনি দিব নোৱাৰিব পাৰোঁ। তো মই সিদিনা এজন ইউটিউবাৰ আহিছিল, সি ভিডিঅ'টো কৈছে, মই হাত জোৰ কৰি তেখেতক কৈছোঁ যে আজি নালাগে ভিডিঅ' কৰিব, মই জাষ্ট এইমাত্ৰ গুৱাহাটীৰ পৰা আহি পাইছোঁ, অলপ পিছত কৰিব। তো সি কি কৰিছে, আহি পেলাই এটা ভিডিঅ' বনাই দিছে সম্পূৰ্ণ যে মই বোলে লেবেল দিছোঁ, মই বোলে ডাঙৰ ইউটিউবাৰ, পাত্তা দিয়া নাই। চাওক, ময়ো এজন মানুহ। এতিয়া মই আপোনাৰ গাড়ীৰে গৈ থাকোঁ ক'ৰবাত, তো বহুত ভাল লাগে কোনোবাই মাতিলে, কিন্তু হঠাৎ কোনোবাই আহে আগত গাড়ীখন ৰখাই দিব, আৰু যদি কিবা কাৰণত পিছৰ পৰা মাতিব, মই যদি নুশুনি কৈ দিওঁ যে মানে এই কথাটো সঁচা নে মিছা আপোনালোকে নিজে গম পালে। ডিম্পু বৰুৱাই নিজে মানে ফেচবুকত মানে ভিডিঅ' আপলোড কৰি কৈছে মই গৈছিলোঁ নে নাই, তেওঁ মোক টাইম দিছিলে না নিদিলে কৈছে। আৰু এনেকুৱা কিছুমান কমেণ্ট কৰি কৈছিল যে মই ভিউজৰ আশাত মানে মই ডিম্পু বৰুৱাক মিছা বদনাম দিছোঁ। প্ৰথমতে আপোনাক কৈ দিওঁ যে মই কোনো ভিউজৰ আশাততো মিছা বদনাম দিয়াই নাই। এইটো বদনাম নহয়, আচলতে মই ডিম্পু বৰুৱাৰ কোনো বদনাম কৰিব যোৱা নাই। এইটো বদনাম বুলি নকওঁ, সঁচা কথা। ডিম্পু বৰুৱাই মোৰ লগত যিখিনি কৰিছে, যিখিনি সঁচা, সেইখিনি মই কেৱল শ্বেয়াৰ কৰিছোঁ। আৰু তাৰ উদ্দেশ্য এইটো নহয় যে মই ডিম্পু বৰুৱাক মানে তল ফেলাবৰ কাৰণে। মানে এইজন সৰু ইউটিউবাৰ মানে একেবাৰে মিছা কথা ক'লে আৰু তেওঁক মানে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, আন্তৰিকতাভাৱে মানে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মানে এটা কথা শুনক আপোনালোকে কি কওঁ। ইতর বদমাইশ শয়তান। হ'ব চাচা হ'ব, আৰু আপুনি কান্দিব নালাগে। এই মানে সৰু ইউটিউবাৰজনক মানে এনেকুৱা ধৰণৰ মানে সম্বোধন জনাব লাগে, হ'ব চাচা, আৰু আপুনি কান্দিব নালাগে। আৰু চাই থাকক শেষলৈ। আপোনালোকে সকলোৱে জানে যে এনেকুৱা ধৰণৰ যিবিলাক ডাঙৰ ইউটিউবাৰ আছে, সেইসকল ইউটিউবাৰৰ চাওক আপোনালোকে ডিম্পুদাৰটো আপোনালোকে ধৰি লওক, ডিম্পুদাৰ যিটো ডিম্পুজ ব্লগ আছে, তাত প্ৰায় 2.3 মিলিয়ন ছাবস্ক্ৰাইব।
আকৌ ইনষ্টাগ্ৰামত 2 ছাবস্ক্ৰাইব এই ফলোৱাৰ্ছ, আকৌ ধৰক আপুনি ফেচবুক পেজতো তাৰ এনেকুৱাই মানে 1.3 মিলিয়ন ফলোৱাৰ্ছ। কিন্তু তেওঁৰতো সময় থাকিব লাগিব যে এজন মানুহে এনেকুৱা যিবিলাক ৱেবছাইট আছে গোটেইকেইটা ৱেবছাইটত তেওঁ মেছেজবিলাক চাব লাগিব। আকৌ যিবিলাক জিমেইলৰ কমিউনিটি গাইডলাইনছ আছে ইউটিউবৰ পৰা আহে সেইবিলাক তেওঁৰ মানে বুজিব লাগিব। মানে গোটেইবিলাক মানে বস্তু লৈ তেওঁ মানে এটা ইউটিউব চেনেল চলাই আছে আৰু মানে তাৰ মানে একেবাৰে সময় নাই। আমি কল কৰিছিলোঁ কেইবাটা দিন আগতে, কিন্তু তেওঁ কলটো ধৰিবলৈ কৈছে তেওঁ বোলে বেলেগ মানে বেলেগ বিষয়ত মানে তেওঁ ভিডিঅ' বনাই আছে। তাৰপিছত মানে ক'লে হ'ব ৰখা কলটো, তাৰপিছত মানে মাৰিম। কিন্তু আমি কলটো যে কৰিলোঁ এইটো মানে ভিডিঅ' কৰিছিলোঁ কিন্তু আমি এৰা নাই। কিন্তু তাত ডিম্পুদাৰ মানে একেবাৰে দুখ নাই, কাৰণ আমাৰে দুখ। ডিম্পুদা তাৰপিছত হোৱাটছআপত যেতিয়া আমি মেছেজ কৰিছিলোঁ তাৰপিছত কৈছে টাইম দি দিছে, ইমান টাইমত মানে কল কৰিবলৈ। তাৰপিছত আমি মানে বেলেগ সময়ত মাৰিছিলোঁ, কিন্তু দুটো আছিল আমাৰ। কিন্তু আমি সেইটো মানে ভিডিঅ' বনাইছিলোঁ কিন্তু মানে এৰা নাই, ভিডিঅ'খন আপলোড কৰা নাই। কাৰণ এজন এনেকুৱা ডাঙৰ ইউটিউবাৰক মানে একেবাৰে মানে দোষ দিব নালাগে, মানে ইমান ডাঙৰ ইউটিউবাৰক। আৰু এইজন ইউটিউবাৰ যিটো সৰু ইউটিউবাৰ ডিম্পু বৰুৱাৰ বদনাম গৈছে, আৰু এইটো ইউটিউবাৰৰ মুখত কি দিব লাগে আপোনালোকে জানে? তেনেহ'লে চাই লওক ভিডিঅ'খন। अच्छा ये बताओ, तुम दोनों में से अच्छी तरह कपड़े धोना किसको आता है? एक और काम ये तो मैं हरगिज नहीं करूंगा। তো আপোনাৰ দায়িত্ব বুলি আপুনি ভাবিব লাগিব, কাৰণ আপোনাৰ ঘৰত গৈছে, আপোনাক ভাল পাই গৈছে, আপোনাৰ পৰা কিবা এটা আশা কৰি গৈছে, এনেই যোৱা নাইতো। আপোনাক যদি বেয়াই পালে হয় আপোনাৰ ঘৰত কিয় যাব? তো সেইখিনি কথা আপুনি বুজি পাব লাগিব। আৰু সেই মানুহজনে বুজি নাপাব নেকি আপুনি কিমান ব্যস্ত হৈ আছে, আপুনি সময় কিয় মানে আপুনি সময় এইজন অসমৰ সৰু ইউটিউবাৰজনক মানে মই এটা ডাইলগ দিম আৰু এই ডাইলগখন আপোনালোকে শুনি লওক। অহংকাৰ কিয় কৰ তই বনৰ পক্ষী, যেন ৰিলায়েন্স জিঅ' তোৰ আৰু তই আম্বানী। নকৰিবি অহংকাৰ, কাৰণ বাইৰক পাতি ল'ম বিয়া, মাতিব লাগিব ভিনি। লগ পালে কবি দিয়কচোন ভিন্ন মোক কিবা এটা কিনি। আপোনালোকে যিসকলে মোৰ এই ভিডিঅ'খন চাই আছে আপোনালোকে সকলোৱে প্লিজ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক কৰি আপোনালোকে শ্বেয়াৰ কৰিব, পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু নোৱাৰিলে ভিডিঅ'খন লাইক কৰি যাব। আৰু মানে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় আপলোড পাবলৈ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। মানে মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় আপলোড কৰোঁ সদায়, কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে লাগে তেনেহ'লে মোৰ চেনেলখন প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খনত লাইক কৰি ডিম্পু বৰুৱাৰ লগত লিংক কৰি দিব।